হেনাজোৱানৰ পত্নীক মৰম কৰিব গৈ নিশা ধৰা পৰিল পোষ্টমাষ্টাৰ। বিদেশত আপোন মানুহ, আনপিনে ঘৰৰ ভিতৰত পৰৰ মানুহ। হেনাজোৱান স্বামী বিদেশত থকা বাবে পত্নীৰ নাই টোপনি। হ'ব পাৰে তাই বেলেগৰ পত্নী, বুকুত যে তেওঁৰ কমা নাই পিৰিতি। নিশা পৰস্ত্ৰীৰে সৈতে ৰাইজে হাতে লোতে আটক কৰিলে পোষ্টমাষ্টাৰ ৰাহুল আহমেদক। 2 সন্তানৰ পিতৃ ৰাহুল আমিনে বন্ধুৰ সৈতে কৰিলে বিশ্বাসঘাতকতা। যোৱা নিশা পোষ্টমাষ্টাৰৰ পৰকীয়া প্ৰেম ধৰা পৰিল ৰাইজৰ ৰোষত। এই ঘটনা চিৰাং জিলাৰ বিজনীৰ পাণবাৰী থানাৰ অন্তৰ্গত 2 নং মোনাকোখাৰ। স্থানীয় মোনাকোখা ডাকঘৰৰ পোষ্টমাষ্টাৰ তথা বাঁহ বেপাৰী ৰাহুল আহমেদৰে বন্ধু একেখন গাঁৱৰে এগৰাকী মহিলাৰ সৈতে দীৰ্ঘদিনৰ পৰা বাৰ্তাই ৰাখিছিল অবৈধ সম্পৰ্ক। ভাৰতীয় সেনাত কৰ্মৰত স্বামী বাহিৰত থকাৰ সুযোগত বন্ধুৰ পত্নীয়ে ৰাহুল আহমেদৰ লগত ৰাখিছিল এই অবৈধ সম্পৰ্ক। ইয়াৰ মাজতে কালি নিশা স্থানীয় লোকে ৰাহুল আহমেদক হাতে লোতে আটক কৰি গতাই দিয়ে পাণবাৰী থানাত। ইয়াৰ উপৰিও 2 সন্তানৰ পিতৃ ৰাহুল আহমেদৰ বিভিন্ন যুৱতী মহিলাৰ সৈতে অবৈধ সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। এই ক্ষেত্ৰত দুচৰিত্ৰৰ পোষ্টমাষ্টাৰ ৰাহুল আহমেদৰ যথাবিহিত শাস্তি বিচাৰিছে স্থানীয় লোকে। যিটো ঘটনা আমি শুনা পালোঁ, এই ঘটনাত মানে মোৰ অন্তৰাত্মা কঁপি গৈছে। ঘটনাটো শুনি এজন সৈনিকৰ ঘৈণীয়েকৰ লগত এজন সৈনিক মানে দেশ ৰক্ষাৰ বাবে আজি দেশৰ সীমান্তত কৰ্তব্য অৱস্থাত আছে আগতে, আৰু আজি তেওঁৰে বন্ধু হওক যি হওক ওচৰ চুবুৰীয়া আমি এটা মই এজন নিজে সৈনিক। আজি এই ঘটনাটো শুনি মোৰ নিজৰ অন্তৰাত্মা কঁপি গৈছে, নিজৰ অন্তৰত এটা ভয় ধৰি গৈছে। ময়ো মোৰ মানে পৰিয়ালক এৰি থৈ মই থাকোঁ দেশৰ সীমাত দেশ ৰক্ষাৰ বাবে। আজি আমাৰ ঘৰৰ ওচৰ চুবুৰীয়াক আমি এটা ভৰসা কৰোঁ যে আমি দেশৰ ৰক্ষা কৰি আছোঁ, দেশৰ সীমা ৰক্ষা কৰি আছোঁ, যে ওচৰ চুবুৰীয়া আমাৰ ঘৰখন চাব, যিহেতু আমি ঘৰত নাথাকোঁ আমাৰ ঘৰখনক সুৰক্ষা দিব, সেইটো এটা ভৰসা থাকে। আজি সেই ওচৰ চুবুৰীয়াই মানে ৰক্ষক এযোৰ ভক্ষক হয়, সেনেকুৱা হৈছে ধৰণৰ কথাটো। মানে যাৰ ভৰসাত আমি পৰিয়াল এৰি থৈ যাওঁ, সিহঁতে যদি মানে এনেকুৱা নাজায়জ ফায়দা উঠায়, অবৈধ মানে ফায়দা উঠায়, এইটো মানে বহুত মানে ঘৃণনীয় কাম, বহুত দুৰ্ভাগ্যজনক। মানে কেনেকৈ কাক কি ভৰসাত থৈ আমি বা বিদেশত থাকোঁ, কাক কেনেকৈ ভৰসা কৰিম? আজি ওচৰ চুবুৰীয়াই মানে এনেকুৱা যদি কাম কৰে, কাক কেনেকৈ ভৰসা কৰিম? মোৰ ক'বলগীয়া এইখিনিয়ে, যাতে ভৱিষ্যতে এনেকুৱা কাম নহয় মই এইটো অনুৰোধ কৰোঁ। আৰু ওচৰ চুবুৰীয়া যাতে আমাৰ এনেকুৱা সৈনিকৰ মানে পৰিয়ালক যাতে ৰক্ষণাবেক্ষণা দিয়ে, আমি এইটো কামনা কৰোঁ, যাতে এনেকুৱা নাজায়জ ফায়দাৰ কেতিয়াও মানে সুবিধা নলয় জানে এনেকুৱা। 2 নং মোনাকোখা গাঁৱৰ যুৱক ৰাহুল আহমেদ, তেখেতে বাঁহ বেপাৰ কৰে ৰাহুল আহমেদ। তো ৰাহুল আহমেদ 2 নং মোনাকোখাৰে তেখেতৰ ঘৈণীয়েকৰ লগত পালেংমাৰীৰ স্থানীয় যুৱক, স্থানীয় ৰাইজ বা বহু লোকে হাতে লোতে ধৰে, অবৈধ কামত লিপ্ত থকাত হাতে লোতে ধৰে। তো সেই খবৰ পাই আমিও মোনাকোখা আঞ্চলিক AVMCৰ বিষয়ববীয়াসকলক লগত লৈ আমিও এইখন ঘটনাস্থলীত উপস্থিত হওঁ। তো হাতে লোতে ধৰাৰ পিছত তেওঁক সহি চালামতে তেওঁক আৰক্ষীৰ হাতত গতাই দিয়া হয়। এতিয়া আৰক্ষীয়ে বিভাগীয় হিচাপত কি দায়িত্ব পালন কৰে সেইটো আমি দেখিব লগা হ'ব। নিশ্চয় আমি এইখিনিতে এটা কথা ক'ব লাগিব যে এইজন ৰাহুল আহমেদৰ বিষয়ে এই অঞ্চলৰ বৃহত্তৰ পালেংমাৰী অঞ্চলৰ যুৱকৰ বা লোকৰ বহুতো অভিযোগ আছিলে। তেখেতে প্ৰায়ে বিভিন্ন ধৰণৰ নাৰীৰ লগত এই অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছে। আজি বৃহত্তৰ এই অঞ্চলৰ ৰাইজে হয়তো তেওঁক হাতে লোতে ধৰিছে। ধৰাৰ পিছত ইতিমধ্যে পাণবাৰী আৰক্ষীয়ে তেওঁক উঠাই লৈ থানালৈ গুচি গৈছে। আমি আশা কৰিম যে পাণবাৰী আৰক্ষীয়ে তথা বিজনী প্ৰশাসনে এইবোৰ অনৈতিক কাম কাজ সমাজৰ পৰা মুক্ত কৰাৰ স্বাৰ্থত ৰাইজৰ হৈ তেওঁলোকে নিউজ 6 ৰিপৰ্ট বাতৰি লাইভ।